सब्सक्राइब कीजिए माई स्मार्ट सपोर्ट यूट्यूब चैनल को और दबाइए इस घंटे को ताकि आपको मिल सके हमारा लेटेस्ट वीडियो सबसे पहले और ये बिल्कुल फ्री है। এই যে মই যদি এটা গান তেখেতৰ শুনাব পাৰো কোমরে বড় গিয়া আছে প্রায় 50খন কবি বুৱাৰী হোক কাজলী নব হোক যদি আৰু এখন বজা বুলি কোৱাৰ পিছত আৰু পৰিমাণে আৱেগ হোৱাটো নহয় কাৰণ প্ৰায় 50খন কবি বুৱাৰী হোক কাজলী নব হোক যদি আৰু এখন বজা বুলি কোৱাৰ পিছত আৰু পৰিমাণে আৱেগ হোৱাটো স্বাভাৱিক কাৰণ কথা ক'ব নোৱাৰে। কিছু সময়ৰ পূৰ্বে জুবিন হাস্পতাললৈ গৈছিল, হাস্পতালৰ পৰা পাঞ্জাবাৰী ঘৰলৈ গৈছে আৰু পাঞ্জাবাৰীত দেখিছে অজস্ৰ লোক ইতিমধ্যে এই খবৰ শুনাৰ লগে লগে অজস্ৰ লোকে